কনষ্ট্ৰাকটিভ এটা কাম সাংঘাতিক কনষ্ট্ৰাকটিভ কাম এইটো এটা কিদলে সকলো আহক মই আজি মানে বৰ দৃশ্য দেখিছোঁ ইয়াত মই আচৰিত হৈছোঁ মই পাগলী হৈ গৈছোঁ যে ইয়াতে মিনি চাম আপুনি ইয়াতে লুকাই আছে সকলোৱে আহক আৰু অৰ্কিডৰ ইমান প্ৰজাতি তাৰপিছত বেম্বুৰ দেখিলোঁ আৰু কিমান কি যে দেখিলোঁ ভাষাৰে বুজাব নোৱাৰোঁ আহক আৰু চাওক আৰু আমেজ লওক আজি চাম পুৰা এটা ইণ্টাৰেষ্টিং অৰ্কিড আছে এইটো পৃথিৱীৰ ভিতৰতে এটা আটাইতকৈ সৰু অৰ্কিড হয় টেনিঅ'পাইলাম গ্লেণ্ডুলাছম কিন্তু পাত নাইকিয়া অকল ইমানটোৱে প্লাণ্ট হয় টিপা আছে ফুলপা ফুলিলে ফুলৰ চাইজটো হয় 1.2 mm 2 মিলিমিটাৰ পৃথিৱীৰ ভিতৰতে এটা সৰু টিপা ফুলিলে ইয়াৰ চাইজটো হয় 1.5 mm কিন্তু ইণ্টাৰেষ্টিং ফেক্ট অসমত পোৱা যায় বহুত ৰেয়াৰ হয় এইটো ৰিংকোষ্টাইলিছ জাইয়েণ্টিয়া কপৌ যোনটো তাৰে এটা প্ৰজাতি এইটো ডান্সিং লেডি অনচিডিয়াম আচ্ছা মই কিনিব পাৰোঁ নেকি বাৰু অঁ নাৰ্চাৰী নেদেখুৱালা এইটো ডান্সিং লেডি চেৰি বেবী বুলি কোৱা হয় চেৰি বেবী হয় ইয়াৰ ফ্ৰেগ্ৰেঞ্চটো ভেনিলা নিচিনা এইটো মই শুনিছিলোঁ ফুল ভেনিলা এইটো এটা ফুলিব লৈছে একাম্পি অক্ৰেচিয়া কি যে ধুনীয়া এইটো ডেনড্ৰবিয়াম অৰ্কিড একচুৱেলি দুই ধৰণৰ হয় যিবোৰ আপোনাৰ গছত হয় গছৰ ডালত হয় এইটো ফৰাষ্ট হয় এপিফাইটছ বুলি কোৱা হয় যিবোৰ মাটিত হয় এইটো টেৰেষ্ট্ৰিয়েল গ্ৰাউণ্ড অৰ্কিড মাটি কপৌ এইটো ফুলি গৈছে পিংক আৰু অৰেঞ্জ কালাৰ মাটি কপৌ কিন্তু এইটো অৰুণাচলৰ মিছমি হিলছৰ পৰা ৰিপৰ্ট কৰা গৈছে সেইকাৰণে তাৰ নামটো হ'ল পায়াছ মিছিমেনচিছ বহাগৰ সময়ত আপোনালোকৰ পৰা কপৌ ফুল লৈ যাম ঠিক আছে কপৌ ফুল মাৰি পেলাই আচ্ছা ঠিক আছে অৰ্কিড চিম্বিডিয়াম অৰ্কিড অৰ্কিডৰ এটা বৈশিষ্ট্য আছে অৰ্কিড চিনাক্ত কৰিব হ'লে অৰ্কিডৰ যিখন থাকে এটা মডিফাইড ডাবলাম বুলি কোৱা হয় যিটো মানে 5টা পেটেলছ হয় এটা মানে মডিফাইড এইটো 3 চেম্পেলছ এইটো 3 পেটেলছ আৰু পঢ়িছিলোঁ বায়'লজিত মই এতিয়া পাহৰি গৈছোঁ পঢ়িছিলোঁ এইটো ডেনড্ৰবিয়াম মানে একচুৱেলি আমাৰ মেইন মটোটো হৈ গ'ল কনজাৰ্ভেশ্যন প্ৰপগেশ্যন প্লাছ এৱাৰনেছ মানে নৰ্থ ইষ্টতে ইমান অৰ্কিড পোৱা যায় কিন্তু মানুহে চিনি নাপায় এক্সটিংক্ট হ'ব ধৰিছে ডিফৰেষ্টেশ্যন পলিউশ্যন এইটো ষ্টাৰ নিচিনা লাগে কিন্তু ইণ্টাৰেষ্টিং ফেক্ট ইয়াৰো ইণ্ডিভিজুৱেল ফুলপাহ চালে তাতে 6টা পাহি আছে খুব ডেলিকেট হয় সেইটো একচুৱেলি য়েছ আপুনি পাৰিলে আৰু পাতত চিনাক্ত কৰিব হ'লে পাতৰ যিবোৰ বেইনছ থাকে এইটো পেৰেলেল থাকে বেইনছবিলাক মানে সমান্তৰাল হিচাপে জেনেৰেলি অৰ্কিডছত হয় এইটো অৰ্কিডৰ মেইন কেৰেক্টাৰিষ্টিক্স এইটো চব অৰ্কিডৰ চিডছবিলাক কেনেকুৱা থাকে পাউডাৰ নিচিনা থাকে কিন্তু সিহঁতি নিজে গজিবলৈ সিহঁতক মাইক্ৰ'ৰাইজা ফাংগাছটো লাগে যদি সেই ফাংগাছটো পাব তেতিয়াহে গজিব সেইকাৰণে অৰ্কিডবিলাক খুব এক্সপেঞ্চিভ হয় মানে যিবোৰ কমাৰ্চিয়েল কৰা হয় সেইটো টিচু কালচাৰ কৰা হয় এইটো ফুলি আছে লাইপেৰিছ গ্ৰ'ছা এটা এংগল পৰা চালে মানে চৰাই নিচিনা লাগে সৰু সৰু চৰাই গছৰ ডালত আচৰিত কথা মানে আচৰিত পাইছোঁ মই এইটো চিম্বিডিয়াম আৰু ফেলেনক্সিছ এইটো অৰ্কিড পাব আৰু এইটো হ'ল ভেনিলা আইচক্ৰীমত যোনটো আমি ফ্লেভাৰ ইউজ কৰোঁ ভেনিলা আইচক্ৰীম বা ভেনিলা কেক ভেনিলা একচুৱেলি অৰ্কিড হয় সেইকাৰণে ভেনিলা বহুত এক্সপেঞ্চিভ হয় মানে ইয়াৰ পলিনেশ্যনটো ডিফিকাল্ট হয় তাৰ বিনছ ওলাই তাৰ পৰা ভেনিলা হয় হয় ভেনিলা একচুৱেলি অৰ্কিড হয় তাৰ বিনছ ওলাই তাৰ পৰা ফ্লেভাৰটো এক্সট্ৰেক্ট কৰা হয় ভেনিলা ফ্লেভাৰ আৰু অৰ্কিডলৈ সকলোৱে আহক আৰু সকলোকে কৈছোঁ যদি অৰ্কিড অহা নাই কাজিৰঙা আহি পেলাই তেতিয়াহ'লে ক'তো অহা নাই থেংক ইউ অসম জাতীয় সংগ্ৰহালয় বৰ ধুনীয়া ধুনীয়া ডেমনষ্ট্ৰেটৰ আছে ইয়াত এইটো আমাৰ ছেকেণ্ড পইণ্ট হয় জাতীয় সংগ্ৰহালয় ইয়াত অসমৰ বিভিন্ন সংৰক্ষণ কৰি এই দৰ্জাখন হৈছে আপোনাৰ ডিমাচা কছাৰী ৰজাদিনীয়া নগাঁও কামৰূপৰ কালেকশ্যন কৰা হৈছে এইকেইটা গোটেইকেইটা আপোনাৰ কাৰ্বি জনগোষ্ঠীসকলৰ এইটো আপোনাৰ জাম্বেলিয়াখন বুলি কয় তেওঁলোকৰ আইডেল হয় এইটো আগতে কাপোৰখন জপা নাইকৰ হাত নাইকৰ বুলি কয় এইকেইটা হৈছে আপোনাৰ তেওঁলোকে ডান্স কৰোঁতে বা নগাসকলে বা অৰুণাচলৰ বেছি ইয়াতে ট্ৰাইবেল উদ্যোগ ব্যৱহাৰ কৰে হৰ্ণবিলৰ বিহুৰ এইখন নাইকমে 200 চনৰ ভৰি হ'ব আপোনাৰ যোৰহাটৰ পৰা কেঁকুৰা তোলা বুলি কোৱা হয় ৰজাঘৰীয়া
কুকুৰা তোলা বুলি কোৱা আপুনি এনেকৈ বৈ আছে এতিয়া নাৰ্ছ শালবোৰ সাধাৰণতে পাহাৰীয়া লোকসকলে এইটো ব্যৱহাৰ কৰে আপোনাৰ নাগালেণ্ড ফালে অৰুণাচল ফালে এইটো ব্যৱহাৰ কৰে এনেকৈ কৰি যায় ইয়াতে গোটেই মানে আৰ্কিঅলজিকেল চাইটবোৰ ফটো লগতে মিউজিকেল ইনষ্ট্ৰুমেণ্ট ৰাখিছে এইটো হৈছে আমাৰ আটাইতকৈ দীঘল হয় এইটো আপোনাৰ কাৰানম বুলি কোৱা হয় ৰামা কি কোৱা হয় কাৰানম বুলি কয় চিনি পায় কিন্তু দুখৰ কথা যে আচলতে সেই এৱেৰনেছটো আমাৰ মাজত নাই কাৰণে বহুত সংখ্যক চিনিও পোৱা নাই সেইটো আচলতে সকলোৱে চিনি পোৱাটো দৰকাৰ আৰু সেইটো পদক্ষেপ কেনে লৈছোঁ সেইটো সলাই লৈছোঁ এইটো চাই আটাইতকৈ ভাল লাগিছে দেই কিমান পুৰণা বাৰু ভাল লাগিছে দেই বিৰাট মানে চাবজেক্টবিলাক বিৰাট কনভিনিয়েণ্ট হৈছে এইখিনিয়ে লাগে একচুৱেলি ৰিচেণ্টলি গৈ ফটোগ্ৰাফছবিলাক কোনে লৈছে এইবিলাক গুৰুত্বপূৰ্ণ এইটো মই হয়নে এইটো আপোনালোকে কিবা বনাওক মানে এইটো বিৰাট এটা হেৰিটো ইয়াতে আছে সকলোবিলাক কুকুৰ হেৰি এইটো আমাৰ যিটো বোকা হেৰিটো তাৰপৰা এইবিলাক কুকুৰ প্ৰজাতি তেনেকৈ সকলোবিলাক নামাকৰণ কৰি পিনি সকলোখিনি তাৰমানে লগাই এইটো একদম ফুল হয় ন ফুল হয় অৰ্কিড হয় সেইবিলাক অৰ্কিড আমাৰ ইয়াতে আছে আপুনি অৰ্কিড এটা চাই থকা এনেকুৱা হেৰি এটা দিয়কচোন আঙুলি হাতখনে দেখুৱাই বৰা চাউলৰ যিটো ধানটো আছে নেকি এইটো একদম সৰু জহা তুলসী জহা বুলি কয় যিটো বহাগ বিহুত খোৱা পৰম্পৰা যিটো হেৰি আছে সেইখিনি ইয়াতে সেইখিনি আছে অলপমান আঁতৰ দুই এটা শাক ৰেগুলাৰ হৈ থাকে তাৰ বাহিৰেও আমাৰ তেতিয়া সেই সময়ত 35 তুলসী পায় আমাৰ ওচৰত এতিয়া প্ৰায় 15-20 মান আছে এইটো সগুণ তুলসী বুলি কয় এতিয়া কিছুমান মৰি যায় এইটো কিছুমান মৰিও যায় তাৰপিছত এইটো সগুণ তুলসী তাৰপিছত এইটো ৰাম তুলসী নামটো কিয় পৰিলে বাৰু এইটো সকলোতে ডাঙৰ হয় এই জোপা তুলসী ইয়াত আমাৰ প্ৰায় 35 বিধ ঢেকীয়া প্ৰজাতি আছে তাৰে ভিতৰত মই কেইটামান কৈ দিওঁ এইটো ডাঙৰ ঢেকীয়া যিটো ৰজা ঢেকীয়া বুলি কওঁ আমি সাধাৰণভাৱে বহুত ডাঙৰ হয় ইয়াৰ গাগজবিলাক ইয়াৰ গাগজতে এইফালে মই আপোনাক ছেটআপটো কৰি দিছোঁ আপুনি অকণমান বস্তু ব্যৱহাৰ কৰিছিলে যুদ্ধ সেই সকলোখিনি খেতি কৰা সঁজুলি তাৰপিছত এইখিনি বাচন বৰ্তন কি কি তামৰ কাঁহৰ পিতলৰ এই সকলো প্ৰকাৰৰখিনি আছে এনেই ওপৰতে এবাৰ তাৰপৰা এইখিনি চিকাৰলৈ যাওঁতে ব্যৱহাৰ কৰা সামগ্ৰী কিছুমানে কৰিব পাৰে এইখিনি গৈ কিনি চাই লওক সেইটো মাদল সৰু মাদল তাৰপিছত এইখন চালনী আৰু ধেনু এখন এটা গগনা এইটো পাওঁ বুলি কয় আমি কালিকে নাযাওঁ
এইফালে অ'কে এই কলা বাঁহৰ ডাঙৰ টাইট আছে এইটো পটহা বাঁহৰ সৰু প্ৰজাতি কাটা বাঁহ আপোনাৰ এই বাঁহটো আগতে ব্যৱহাৰ কৰিছিলে আহোমে যেতিয়া গড় নিৰ্মাণ কৰিছিল সেই গড়ৰ কাষে কাষে এই বাঁহটো খুব কমকৈ ৰুই দিছিলে যাতে এই গড়টো খামুচ মাৰি ধৰি থাকে খহি নাযাবলৈ আৰু এটা কাম কৰিব পাৰে ইয়াৰ আপোনাৰ ফেঞ্চিং হিচাপে আমাৰ ঘৰৰ বাউণ্ডেৰী যদি এই বাঁহটো লগাই দিয়ে তাতে হালধীয়া বাঁহ এইটো অকল ডেকৰেশ্যনৰ কামতহে ব্যৱহাৰ হয় ডাঙৰ এজোপা আছে এইফালে দেখা পাব সেইজোপাৰ পৰা ফাৰ্নিচাৰ বনাবৰ কাৰণে আৰু ডাঙৰ হ'ব ইয়াত বাঁহৰ কিছুমান পাত্ৰ বনাবলৈ ডাঙৰ হয় লাহে লাহে ইমান চাইজৰ হ'বগৈ বনাবলৈ এতিয়া ধৰি লওক এই নিমখ ৰাখিবলৈ আগতে মানুহে বাঁহৰ চুঙা ব্যৱহাৰ কৰিছিলে চাহপাত ৰাখিবলৈ বাঁহৰ চুঙা ব্যৱহাৰ কৰিছিলে দৈ ঘি এইবিলাক ৰাখিবলৈ বাঁহৰ চুঙা ব্যৱহাৰ কৰিছিলে এইটো বাঁহৰে বেছি হেৰি কৰি ব্যৱহাৰ কৰিছিলে তাৰপিছত বাঁহৰ চুঙা কিছুমান চুঙা পিঠা হেৰি কৰা এইবিলাক লাহে লাহে এই মেচিয়ৰ হৈ গ'লে ই ব্লেক হৈ যায় ক'লা হৈ যাব ই বেছি ওখ নহয় সেইটো কাৰণে গান ভাল পাওঁ গান গাই ভাল পাওঁ অভিনয় কৰিও মাজে মাজে ভাল পাওঁ সেইকাৰণে এই ক্ষেত্ৰত বহুত কষ্ট কৰি আছোঁ মই একেবাৰে আগতেও কৈছোঁ যে মই বহুত বেছি মিডিঅকাৰ ছিংগাৰ বৰ্তমান মই মানুহে যেনেকৈ মোক বিচাৰে তেনেকৈ মই নিজক প্ৰস্তুত কৰি আছোঁ আৰু ভাল গাবলৈও ভাল অভিনয় কৰিবলৈ যত্ন কৰি আছোঁ এই বাঁহনিখন অপেনিং কৰিবলৈ আহিছিলে অৰণ্য মানৱ খ্যাত যাদৱ পায়েংদেৱ চাই লওঁ ইয়াতে মই 5 বছৰত কৰিছে আপোনালোকে এইটো এটা এই কলচী বাঁহৰ প্ৰজাতি যিটো ইয়াৰ শ্বেপটো আপোনাৰ হলনটোৰ নিচিনা এইটো হেজ ভেড আগত আছে এইটো বজাল বাঁহ বুলি কয় বজাল বাঁহ আৰু আগত আছে আৰু কেইটামান সোনকালে দেখাই দিব মানে আপোনাৰ এইজোপা এটা এইটো এটা চাওক এইটো নদালি ভলুকা বাঁহৰ এটা প্ৰজাতি বিহু গান এটা যেন গায় মনত পৰিছে চাগে আপোনাৰ গানটো গাই দিয়কচোন এবাৰ এই নদালি ভলুকা তাৰপৰা এইটো এটা চাওক এইটো এটা ভাল এইটো আপোনাৰ ইয়াৰ চেপটো কলচী বাঁহ এইটো আগতে ব্যৱহাৰ কৰিছিলে আপোনাৰ ফাৰ্নিচাৰবিলাকৰ ডিজাইন যে আজিকালি আগতে সেইবিলাক নাছিলে আপোনাৰ বৈজ্ঞানিক পদ্ধতিৰে আজিকালি মেচিন পাতি কিবা কিবি উলিয়ালে আগতে নাছিলে নেচাৰেলভাৱে এইবিলাকটো এইটো সৰু বাঁহীটো এইটো মুলি বাঁহ বুলি কয় বাঁহী বনায় বিজুলীৰ পৰাও বনায় বিজুলী আৰু মুলি দুইটাৰ পৰাই বাঁহী বনায় ডাঙৰ বাঁহী এটা বনাই যেন আপোনালোকে গম পাবই শিল্পীৰ লগত হেৰি এতিয়া কাজ হৈ আছে আমাৰ অন্তৰটো আছে মই বহুত ভাল পাওঁ ভাল লাগিছে হাততে থাকে বিৰাট ধুনীয়া বিহু নাচে তাই থেংক ইউ তাই বিহু দেখি একদম আচলতে অৰ্কিড নেশ্যনেল পাৰ্কক মই এটা ভাষাতে ক'ব বিচাৰিম এইটো মানে এটা মাইলষ্ট'ন হয় অসমৰ কাৰণে অসমৰ জাতি জনগোষ্ঠী বা অসমীয়া সংস্কৃতিটোক যি ধৰণে আচলতে ইয়াত প্ৰদৰ্শন কৰা হৈছে নৃত্য গীত আৰু গোটেই পৰিৱেশটো অৰ্কিডৰ প্ৰজাতি বা বেম্বুৰ কিমান ধৰণৰ আছে মই নাজানিছিলোঁ ইয়াত অহাৰ আগত সকলোখিনি ইয়াত আচলতে জানিব পাৰিছোঁ আৰু লগতে খাদ্য যিখন আমি আজি ইয়াতে আচলতে খাবলৈ আহিছিলোঁ যিটো থালি ইয়াত প্ৰদৰ্শন কৰা হ'ল এইটো বিৰাটেই ভাল লাগিলে আমাৰ অসমীয়া থলুৱা খাদ্যটো ইয়াত সুন্দৰকৈ নিদৰ্শন কৰিছে আৰু লগতে খুব ভাল লাগিছে গোটেই পৰিৱেশটো খুবেই ধুনীয়া খুবেই আনন্দিত হৈছে এটা কথাই ক'ম যে কাজিৰঙা যদি আহে অৰ্কিড নেশ্যনেল পাৰ্কত আহিবই কিন্তু নহ'লে খুব ডাঙৰ এটা কিবা এটা মিছ কৰিব মই জনাইছোঁ মোৰ বৰ সুন্দৰ এটা অভিজ্ঞতা হ'ল থেংক ইউ